বন্ধুসকল খবৰ কেনেকৈ আপোনাৰ খবৰ ভাল ন আৰু মানে আজি মানে মই ঘৰত বহি আছিলোঁ ঠিক আছে তো ঘৰত বহি বহি মানে মনটো মোৰ কিবাকৈ লাগি আছিলে মানে ঠিক আছে তো ইমানে মানে ভাল লগা নাছিলে তো মই ভাবিলোঁ মোৰ ঘৰত এখন মোৰ এই স্কুলখনে পঢ়ি আছিলে তো বহুত দিন হ'ল মানে লোৱা মানে মেক্সিমাম আপোনাৰ 6-7 মাহ হ'ব তো লৈ মেলি মানে মই ঘৰতে পেলাই দিছিলোঁ মানে ইমান ইউজ কৰা নাছিলোঁ তো আজি মানে ভাবিলোঁ ডিব্ৰুগড়ত জগন্নাথ মন্দিৰ আছে তো তাত যাম অলপ মানে জেগাটো চাই মানে বহুত শুনিছোঁ মানে জেগাখন বহুত ভাল লাগে গৈ মেলি তো ব্লগ ভিডিঅ'খন চাই দিয়ক মই আপোনালোকৰ তাত জগন্নাথ মন্দিৰটো গৈ দেখাম আপোনাক জগন্নাথ মন্দিৰ কেনেকৈ লাগিছে যদি ভাল লাগিছে কমেণ্ট কৰি দিব তো ব্লগ চাই দিয়ক ভিডিঅ'টো আজি মানে মই এখন স্কুটিৰ লগত যাম আৰু মানে কথাটো হ'ল মানে কি মোৰ স্কুটিখন অলপ চলপ অলপ মডিফাই দিছিলোঁ মানে তো মডিফাইটো মানে কি এনেকৈ আপোনালোকৰ ভাল লাগিছে না কি আৰু কিবা কিবি মডিফাই ইয়াত দিব লাগিব যদি দিব লাগে তো কমেণ্ট কৰি অলপ ক'ব আৰু যদি এনেকৈ থাকিব লাগে তো চিম্পলত থৈ দিম মানে বস্তুখন মই কিনাৰ পৰা মানে ব্ৰেণ্ড নিউৱে হৈ আছে মানে এতিয়ালৈকে একো কৰা হোৱাই নাই তো মই ভাবিছোঁ অলপ চলপ মানে মডিফাই কৰিম যদি মডিফাই কৰিব লাগে তো আপোনালোকে কমেণ্ট কৰি দিব তো ব্লগ ভিডিঅ'খন চাই লওক সকলোকে মই এতিয়া ফাইনেলি আহিম এই ডিব্ৰুগড় পাই গ'লোঁ তো ডিব্ৰুগড়ৰ পৰা জগন্নাথ মন্দিৰ যাবৰ কাৰণে মেক্সিমাম 12-13 কিলোমিটাৰ চামথিং কিবা এটা আছে তো ব্লগ ভিডিঅ'খন আপোনালোকে চাই থাকক তো তাত গৈ মেলি মই আপোনালোকক লগ পাই আছোঁ ঠিক আছে তো ভিডিঅ'খন আপোনালোকে ফুল চাই থাকক ফাইনেলি গাইছ মই এতিয়া জগন্নাথ মন্দিৰ আহি পাই গ'লোহি মানে আহি মেলি মোৰ ইমানে ভাল লাগিছে মই আৰু মানে কি যে ক'ম যদি আপোনালোকে আহিছে তো আপোনালোকে গম পাব যদি কোনোবা অহা নাই তো একবাৰ আহি মেলি চাওক ইমান ধুনীয়া জেগা ন মানে এইটো মানে মুখেদি ক'বলৈ মানে বুজাব নোৱাৰিম যোনে আহিছে সিয়ে গম পাব মোৰতো আহি মেলি ইয়াত বহুতে ভাল লাগিছে মন্দিৰখন চাই মেলি মোৰ এনেকুৱা মজা লাগিছে মই ইয়াতে মই থাকি যাওঁ নেকি এনেকুৱা লাগিছে চাৰিওফালে মন্দিৰ কি তামাম কি মজা লাগিছে মন্দিৰখন চাবলৈ তো গাইজ ইয়াত বোলে আকৌ নৱগ্ৰহ মূৰ্তি কেইটামান আছে গাইজ নৱগ্ৰহ ভগৱান আছে ইয়াত তো মানুহে কয় মানে নৱগ্ৰহ ভগৱানৰ এই চাৰিওফালে বোলে 3বাৰ পাক মাৰিলে বোলে কিবা কিবি মানে মনত কিবা বিচাৰিলে বোলে পায় তো ময়ো চাওঁ ইয়াত আজি 3 পাক মাৰি চাম তো মাৰি মেলি সেৱা কৰিম তো মই গম নাপাওঁ বাৰু তো এইটো কথাটো ইয়াত আহি মেলি মই গম পালোঁ যে ইয়াত 3 পাক মাৰিব লাগে চবে মানুহকেইটা মাৰি আছিল তো মই এতিয়া মাৰি চাওঁ চ' গাইজ ময়ো আজি নৱগ্ৰহ দেৱতাৰ চাৰিওফালে 3 পাক মাৰি নিজৰ মনৰ আশাটো কৈ থৈ গ'লোঁ আৰু মই আপোনালোকক এটা বস্তু দেখাই আছোঁ চাওক ইয়াৰ পৰা জগন্নাথ মন্দিৰখন ভিউটো এইটো আপোনাৰ মেইন আপোনাৰ জগন্নাথ মন্দিৰ হয় তো জগন্নাথ মন্দিৰখন চাওক ইয়াৰ পৰা কিমান মজা ভিউ লাগি আছে ন তো আৰু এইখন হয় আপোনাৰ হনুমান মন্দিৰ আৰু ইফালে আছে আপোনাৰ শিৱ মন্দিৰ আছে নৱগ্ৰহ মন্দিৰ আছে আৰু কিবা কিবি ঢেৰ মন্দিৰ আছে আৰু কিছুমান মন্দিৰ মানে বন্ধ হৈ আছে আৰু কিছুমান মন্দিৰ খোলা হৈ আছে ইয়াৰ পৰা চাবলৈ কিমান ভিউ লাগিছে আপুনি কমেণ্ট কৰি গাইজ ভিউখন কেনেকৈ লাগিছে আৰু কেতিয়াবা যে আহে ন আহি মেলি এইটো দেশত আপুনি জোৰ ফটো মাৰিব মানে ইয়াত ফটো মাৰিলে বহুতে মজাৰ পৰা মানে জগন্নাথ মন্দিৰখন ভিউটো পূৰা কেপচাৰ কৰি লৈ থৈ দিয়ে বহুত ভাল লাগিছে আপোনালোকে আহক আহি মেলি জগন্নাথ মন্দিৰ আহি মেলি পূজা চূজা কৰি যাওক সেৱা চেৱা মাগি যাওক মোৰতো আহি মেলি ইয়াত বহুতে ভাল লাগিছে ব্লগ আৰু আগত কি মন্দিৰ আছে মই আপোনাক দেখাই আছোঁ যদি খোলা আছে তো মই দেখাম যদি বন্ধ আছে তথাপি বাহিৰৰ পৰা আপোনালোকক দেখাব চেষ্টা কৰিম ব্লগ ভিডিঅ'টোক মানে চাই থাকক চ' গাইজ এইখনেই হয় বিমলা মন্দিৰ তো মই প্ৰথমত মই চাই পাইছোঁ বিমলা মন্দিৰ আজিলৈকে মই বিমলা মন্দিৰ দেখি পোৱা নাই তো নামটো মই প্ৰথম শুনি পাইছোঁ আপোনালোকে যদি গম পায় আগতে কেতিয়াবা বিমলা মন্দিৰ আহিছে বা পূজা চূজা কৰি গৈছে তো মোক কমেণ্ট কৰি ক'ব তো মইতো মোৰ লাইফত এইটো ফাৰ্ষ্ট বিমলা মন্দিৰ মই প্ৰথমবাৰ দেখিলোঁ তো চাই মেলি মোৰ বহুত ভালেই লাগিছে ভগৱানটোকো চাই মেলি বহুত ভাল লাগিছে তো আশা কৰিছোঁ তো এই ভিডিঅ'টো আপোনালোকক ভাল লাগিছে তো যদি ভাল লাগিছে তো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব জৰুৰ কৰি দিব তো মোৰ ভিডিঅ'টো ব্লগ আৰু ইয়াত কি আছে মই আপোনালোকক দেখাই আছোঁ চাওক এইখন হয় আপোনাৰ হনুমান মন্দিৰ হয় এইখন আপোনাৰ শিৱ মন্দিৰ আছে যেতিয়া শিৱ পূজা হয় তেতিয়া কিবা যজ্ঞ চজ্ঞ কৰে তো এইফালে এটা সৰু মৰু মন্দিৰ আছে শনি মন্দিৰ বুলি কয় তো ভৈৰৱতা তো ভিডিঅ'টো মই বেছি দীঘল কৰিব বিচৰা নাই তো এতিয়াৰ পৰা বৰষুণো বহুত জোৰছে বৰষুণ অহা ষ্টাৰ্ট হৈ গ'ল তো মই ভাবিছোঁ বৰষুণটো কমিলে খনিকৰ পাৰ্কটো আপোনালোকক দেখাম তো আগত গৈ খনিকৰ পাৰ্কত গৈ মেলি মই আপোনালোকক লগ কৰিছোঁ ঠিক আছে গাইজ তো ভিডিঅ'খন চাই থাকক এই জগন্নাথ মন্দিৰৰ চাৰিওফালে যিমান বাউণ্ডেৰী আছে এনেকৈ এটা পেইণ্টিং কৰি থৈ দিছে কিমান ধুনীয়া লাগিছে মই যিমান ভিতৰত মই ফুৰিছোঁ ন মই এইবোৰ এনেকৈ পেইণ্টিঙে পাই আছোঁ কিমান মজা লাগিছে সঁচাকৈ আপোনালোকৰ ভাল লাগিছে নে নাই কওকচোন কমেণ্ট কৰি মোৰতো ইমান ভাল লাগিছে নে এইবোৰ পেইণ্টিং চাই মেলি মোৰ মনটো পূৰা ভৰ্তি হৈ গৈছে আৰু এতিয়া আমি যাবলৈ ওলাই আছোঁ কি খনিকৰ পাৰ্কত তো মোৰ গাড়ীখন ইয়াতে মই পাৰ্কিং কৰি থৈ দিছিলোঁ তো চাওক যেনেকৈ আছে এনেকৈ বৰষুণ আছে পূৰা তিতি গৈছে এতিয়া অলপ মুচি মেলি আমি যাব লাগিব খনিকৰ পাৰ্কত তো ব্লগ তাত গৈ মেলি আমি লগ পাই আছোঁ গাইজ খনিকৰ পাৰ্ক তো মই এতিয়া 2টা টিকেট লৈ লৈছোঁ তো টিকেটটো লৈ গৈ মই ইয়াত সোমাই মেলি প্ৰথম এনেকৈ এটা ভিউ পাব কিমান মজা লাগিছে ভিউখন মানে কি ক'ম আৰু চাৰিওফালে জংঘল মাজে এনেকৈ বহি আছে মানে নেচাৰেল ভিউ মানে ক'বই নালাগে ইমান মজা লাগিব ন আপোনালোকে আহি মেলি যদি আহিছে তো ভাল তো কেনেকৈ পাইছে আহি মেলি তো মইতো ফাৰ্ষ্ট টাইম আহিছোঁ আজি প্ৰথমবাৰ মোৰ লাইফৰ প্ৰথমবাৰ আহিছোঁ মই খনিকৰ পাৰ্কত তো আহি মেলি মোৰ বহুত ভালেই লাগিছে ইয়াত তো আগত মই দেখাই আছোঁ আপোনালোকৰ খনিকৰ পাৰ্কত কি আছে কি নাই তো
চাওক গাইছ, এই বস্তুটো মানে কোনে বনাইছে? সাপে বাঘক খাই আছে নে বাঘে সাপক খাই আছে? মোক এইটো কমেণ্ট কৰি কওকচোন আপোনালোকে। আপুনি যে গম পায় মানে কোনে কাক মাৰি আছে, মানে সাপে মাৰি আছে বাঘক নে বাঘে মাৰি আছে সাপক? এইটো মই গম পোৱা নাই দেই। মানুহে যে কেনেকৈ কি বস্তু যে বনাই থৈ দিয়ে না, মই চাই মেলি মানে চমকি গৈছোঁ, কি বস্তু বনাই থৈ দিছে ইয়াত এতিয়া। ব'লক আগত মই আৰু কিবা কিবি দেখাই আছোঁ। মই আপোনাক এটা বস্তু দেখাইছোঁ, ঠিক আছে। খনিকৰ পাৰ্কত মানে ইমান ডাঙৰ মানে ইমানেই ডাঙৰ মানে কি ক'ম আৰু মানে ইমান ডাঙৰ পাহাৰ মানে আপুনি যদি পাহাৰটো উঠিব বিচাৰে ন মানে 1 বছৰ লাগিব, মানে 1 বছৰ নালাগে, মানে 2 মাহ 3 মাহ লাগিব। মানে ইমান ডাঙৰ পাহাৰ বনাইছে মানে লাইফত মই প্ৰথমবাৰ দেখিছোঁ ইমান ডাঙৰ পাহাৰ। মানে এইটো মানে অসমত ক'তো নাপাব ইমান ডাঙৰ পাহাৰ। মই পাহাৰটো মই আপোনাক দেখাই আছোঁ। এইখনে হয় মানে ইমান ডাঙৰ পাহাৰ ন, মানে কি ক'ম মানে এইফালে চাওক, এইফালে ইমান ডাঙৰ নদী, মানে নদীত আকৌ এইটো ভিতৰত আকৌ সোমাবলৈ ৰাস্তা দি থৈছে। চাওক এইটো চাওক, মানে ইয়াৰ ভিতৰত মানে কোনোবা সোমাই থাকিব পাৰিব, মানে ইমান ডাঙৰ পাহাৰ দিছে ন। মানে ইয়াত যদি আপুনি উঠে নাই, ইয়াৰ পৰা ইমান ওপৰলৈকে উঠিবলৈ আপোনাৰ 1 বছৰ লাগিব, 1 বছৰ নালাগিলে মানে 2 মাহ লাগিব। তো চাওক পাহাৰটো চাই মেলি কেনেকৈ লাগিছে? মোৰতো পাহাৰটো চাই মেলি মানে এনেকুৱা হাঁহ লাগিছে ন, মানে কি ক'ম আৰু ন। তো যিবি হওক মানে খনিকৰ পাৰ্কত এটা পাহাৰ আছে ন, এইটো চাই মেলি মই বহুত ভাল লাগিছে। ইমান দিনৰ পাছত পাহাৰ এটা চাই পাইছোঁ। তো ব'লক আৰু আগত কি আছে মই আপোনাক দেখাইছোঁ। যদি খনিকৰ পাৰ্কত আহি মেলি যদি পূৰা ফুৰি থাকে মানে ফুৰি যদি আপুনি যদি ভাগৰ লাগি যায়, তো ইয়াত আপোনালোকে আহি মেলি দুখন দি থৈছে। ইয়াত আপোনালোকে আহি মেলি একদম বহি মেলি আৰাম চাৰাম কৰি মেলি আকৌ এইফালে যাবলৈ পাৰিব, ঠিক আছে। তো এইফালে কেইটামান ৰেলগাড়ী পৰি আছে, এইটো চাওক আপোনাক দেখাই আছোঁ। এইটো চাওক, এইটো ৰেলগাড়ী। তো ৰেলগাড়ী পৰি আছে, এইটো ট্ৰেইনেদি আপুনি য'ত মন যায় তাতে যাব পাৰিব। গুৱাহাটী, দিল্লী, বম্বে, মাদ্ৰাছ য'ত মন যায় তাতে যাব পাৰিব আপুনি। ইয়াত মানে টিকেট মেকেট একো নালাগে, একদম ফ্ৰী। তো ব'লক আগত মই কিবা কিবি আছে চাওঁ, নহ'লে মই ইয়াতে আৰু যাম আৰু একো নাই। মই আপোনাক এটা বস্তু দেখাইছোঁ, ঠিক আছে। এইটো চাওক জলপুৰি হয়, ঠিক আছে। এইটো পাহাৰৰ ওপৰত মানে পাথৰৰ ওপৰত উঠি মেলি জলপুৰিটো ফ্ৰী হৈ আছে, ঠিক আছে। ভাল কথা যে সাগৰৰ ওপৰত থাকে ন তো জলপুৰিখন। তো জলপুৰিটো ইয়াত পাথৰৰ ওপৰত উঠি মেলি বগৰী খাই আছে। এইটো চাওক বগৰী গছে, তো কিন্তু বগৰী খাই আছে। এইটো মানে মই চাই মেলি মোৰ কিবা এটা হজম হোৱা নাই কথাটো দেই। মানে চাই মেলি মোৰ হজম হোৱা নাই। তো আপোনালোকে চাই মেলি কওকচোন কেনেকৈ লাগিছে? মানে মোৰতো অজীৱ ধৰণৰ লাগি আছে, মানে জলপুৰি বগৰী খাই আছে পাথৰৰ ওপৰত উঠি মেলি। চ' গাইজ, আজি মই জগন্নাথ মন্দিৰ আৰু খনিকৰ পাৰ্ক দুটাই আমি ফুৰি আহিলোঁ। তো এতিয়া মই যাব ওলাইছোঁ ঘৰৰ পিনে। তো আশা কৰিছোঁ যদি ভিডিঅ'খন মোৰ ভাল লাগিছে তো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি কমেণ্ট কৰি দিব। তো লগ পাম নেক্সট ব্লগত। তো আজিৰ কাৰণে বাই বাই, টাটা।